পৰমপুৰুষে গুৰুৰ সমস্ত শৰীৰক বখানি এক বন্দনা সহিত প্ৰকাশ কৰ, যাক সমস্ত লোক হবে জানি ওহি বন্দনাৰ মাজে গুৰুৰ সমস্ত গুণানুকীৰ্তন কৰ। হে লোক হব ওহি পৰম গুৰুক স্মৰি সেহি বন্দনা কৰ, তাক দেখ দৰশিত সুন্দৰ গৌৰ গলে বৰ জৈচন সুৰ পৰকা, সকল সভাসদ ৰঞ্জন যাকে দৰ্শনে পাব বিনা। দৰশিত সুন্দৰ গৌৰ গলে জৈচন সুৰ পৰকা,
চিলিকা চকুতে বেকা টিলিকা 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 টিলিকা